হেল্ল' গাইজ ৱেলকাম টু ৰূপম বৰা ইউটিউব চেনেললৈ। তো ব'লক কাহিনীটো আৰম্ভ কৰোঁ। কাহিনীটো আৰম্ভ কৰাৰ আগতে যদি এতিয়ালৈকে মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰা নকৰিলে বোলে ওচৰতে থকা বেল আইকনটো দবাই দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পোনপ্ৰথমে পায়। এদিনাখন এখন অৰণ্যৰ মাজত থকা বিখ্যাত মন্দিৰটো চাবলৈ তিনি পৰ্যটক আহিল। এটাৰ নাম ৰিংকু, আন এটাৰ নাম পিংকি আৰু শেষৰজনৰ নাম ৰিতু আছিল। তো সেই মন্দিৰ পোৱাৰ আগতে অৰণ্যখনত এজনী কাউৰী, এটা সাপ আৰু এটা বান্দৰ আছিল। সেই তিনিটাই মানুহক সচেতন কৰে আৰু সেই তিনিটা জীৱ জন্তু খুব ভাল আছিল। আৰু সেই মন্দিৰটো পাবলৈ দুটা ঝৰ্ণা পাৰ হ'ব লাগিছিলে। তো ৰিংকু আচৰিত হ'ল, কি যে ইমান দূৰ আহিলোঁ বুলি মনতে ভাবিলে আৰু ক'লে, বহুত ভাগৰ লাগিছে দেই, ইয়াতে অকণমান ৰৈ লওঁ। এনেদৰে কৈ ৰিংকুৱে আহি এজনী চৰাইক দেখিলে আৰু চৰাই তাক সুধিলে, তুমি ইয়ালৈ কিয় আহিছা মানুহটো বুলি ক'লে। তেতিয়া ৰিংকুৱে, কিয় শুনিম ইয়াৰ কথা, মই আগুৱাই যাওঁ। এনেদৰে সি চৰাইৰ কথা নুশুনি সি আগুৱাই গৈ থাকিল আৰু এটা সাপক দেখিলে। সাপটোৱে কলে, তুমি ইয়ালৈ কিয় আহিছা? তেতিয়া ক'লে, তেতিয়াও ৰিংকুৱে সেই সাপটোৰ কথা নুশুনি আগুৱাই গৈ থাকিল আৰু অৱশেষত গৈ সি এটা নদীখন পাৰ হৈ সি এটা বান্দৰ দেখিলে। তেতিয়া বান্দৰটোৱে ক'লে, হেৰি মানুহটো, তুমি ইয়ালৈ কিয় আহিছা? নহয় মন্দিৰটো চাবলৈ। তেতিয়া সি বান্দৰটোৰ কথা সম্পূৰ্ণ নুশুনি সি আগুৱাই গৈ থাকিল আৰু সি তাৰ মন্দিৰটোৰ খালত পৰি কেনে সি মৰি থাকিল। বচোৱা, মৰি থাকিল। এনেদৰে আৰু বান্দৰটোৱে ভাবিলে, আমাৰ কথা নুশুনিছিলে যে, সেইকাৰণে এনেকুৱা শাস্তি লভিলে সি। ভালেই। এবাৰ পিংকি আহিলে অৰণ্যখন চাবলৈ আৰু সি পিংকিক দেখা পালে চৰাইজনী তাৰ ওচৰলৈ আহিলে। তুমি ইয়ালৈ কিয় আহিছা? তেতিয়া পিংকিয়ে ক'লে, নহয়, মই ইয়াত মন্দিৰ এটা আছে বিখ্যাত, সেইটো চাবলৈ আহিছোঁ বুলি ক'লে। তেতিয়া চৰাইজনীয়ে ক'লে, তুমিতো যোৱা, কিন্তু তাত সাৱধানে যাবা। হ'ব ঠিক আছে, যাম বাৰু। এনেদৰে কৈ কিনে চৰাইটো উৰি গ'ল আৰু পিংকি নিজৰ ফালে আগুৱাই গৈ এটা সাপ দেখিলে। তেতিয়া সাপে ক'লে, তুমি ইয়ালৈ কিয় আহিছা? নহয় সাপ ভাই, মই ইয়াত মন্দিৰটো চাবলৈ আহিছোঁ। ইয়াত ইমান ডাঙৰ ধুনীয়া মন্দিৰটো, সেইটো চাবলৈ আহিছোঁ। ঠিকে আছে, তুমি আহিছা, কিন্তু এই মন্দিৰটো বিখ্যাত প্ৰসিদ্ধ হয় আৰু ইয়াত কিছুমান গুপ্ত ৰহস্য আছে। তুমি তাত গ'লে সাৱধানে যাবা দেই। বুলি কৈ কেনে তেনেদৰে কৈ কেনে পিংকি তাৰ পৰা আগুৱাই গৈ থাকিল আৰু এটা বান্দৰ দেখা পালে। তেতিয়া বান্দৰটোৱে পিংকিয়ে গৈ এটা বান্দৰ দেখিলে। তেতিয়া বান্দৰটো ঘপকে তললৈ আহি পিংকিক সুধিলে, ছোৱালীজনী, তুমি ইয়ালৈ কিয় আহিছা? তেতিয়া পিংকিয়ে ক'লে, মই ইয়াত বিখ্যাত প্ৰসিদ্ধ মন্দিৰ এটা আছে, সেইটো চাবলৈ আহিছোঁ। ঠিকে আছে, তুমি আহিছা যদি ভালে কথা, কিন্তু তাত কিছুমান ভৰি খোজ আছে, সেইখিনিত নগচি ছাইডৰ ফালেদি যাবা, তেতিয়া তুমি মন্দিৰটো উপভোগ কৰিব পাৰিবা, নহ'লে তুমি খালত পৰি মৰি থাকিবা, গম পালা নহয়? তেতিয়া পিংকিয়ে বান্দৰটোক ধন্যবাদ বান্দৰ বুলি ক'লে আৰু পিংকি তাৰপৰা যাবলৈ অনুমতি দিয়ে। ঠিকে আছে, যোৱা, মই নিজৰ কামত যাওঁ। তেনেদৰে কৈ কেনে বান্দৰটো গছৰ পৰা গ'ল আৰু পিংকিয়ে আগুৱাই গৈ থাকিল আৰু তেতিয়া পিংকিয়ে কোৱাৰ দৰে দৰ্জাবোৰ দেখিলে আৰু সি তেতিয়া চৰাই, সাপ আৰু বান্দৰৰ কথা ভাবিবলৈ ধৰিলে। এনেদৰে পিংকিয়ে ভাবিলে বান্দৰে খোৱা কথা আৰু সাপে খোৱা কথাটো। ঠিকে কৈছে, তেনেদৰে মই যাওঁ। সি তেতিয়া সেই মাজৰ ফালেদি নগৈ সি ছাইডৰ ফালেদি মন্দিৰৰ ভিতৰলৈ সোমাব ধৰিলে আৰু প্ৰথম ক্ষেত্ৰত সি সাৱধান হ'ল। তাৰপিছত দ্বিতীয় দেখিলে সি মকৰা এটা ওলমি আছে, সেইটোৰ পৰা সি সাৱধানে বাচি গ'ল আৰু সি গৈ সি ওপৰলৈ গৈ মন্দিৰটো ভালদৰে উপভোগ কৰিব পাৰিলে আৰু সি অৱশেষত ঘৰলৈ উভতি যাবলৈ সিদ্ধান্ত ল'লে আৰু সি ঘৰলৈ গৈ আছে। আজি মোক বান্দৰে, সাপে আৰু চৰাই ঠিকেই মোক উপায় দিছিলে দেই। সেইকাৰণে এনেদৰে পিংকি গৈ থাকে। সেইবাবে কোৱা হয়, মানুহতকৈ জীৱ জন্তু যে ভাল, সেইকাৰণে কোৱা হয়। আপোনালোকে যদি মোৰ চেনেলটো ভাল পাইছে, তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে থকা বেল আইকনটো দবাই দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পোনপ্ৰথমে পায়। বাই বাই। আপোনালোকে যদি এনেদৰে মোৰ চেনেলটো ভাল পায়, ছাবস্ক্ৰাইব কৰিব।